নমস্কাৰ আমি প্ৰিয়ংকা আৰু প্ৰণৱে আমাৰ চেনেল আমাৰ আখললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ ৰেচিপিটো হৈছে আলুৰ দম তেতিয়াহলে বলকচোন চাও আলুৰ দম মই কেনেকৈ বনালো আলু দম বনাবলৈ আমাক লাগিব প্ৰথমে আলুত যেহেতু বহুত বেছি মাটি থাকে সেই কাৰণে মই আধা ঘণ্টা সময় আলু কেইটা পানী তিয়াই ৰাখিছিলো আৰু তাৰ পিছতো মই ৩-৪ বাৰ মান ভালকৈ ধুই লৈছো আলু কেইটা মই দেখুৱাৰ দৰে ইমান সাইজৰে লৈছো এতিয়া মই এই আলু কেইটা বৰ ধুনিয়াকৈ বাকলিটো গুচাই লম যেহেতু অকমান বেছি সৰু সেই কাৰণে বাকলিখিনি গুচাবলৈ অকমান দিগদাৰ হৈছে তথাপি উপায়টো নাই গুচাবটো লাগিবই গতিকে বাকলি গুচাই লওঁ আৰু আপোনালোকেও মোৰ ভিডিওটো স্কিপ নকৰাকৈ একদম শেষলৈ চাব বুলি আশা কৰিলো আৰু এইখিনিতে এটা কথা কৈ থওঁ আলু কেইটা মই বইল কৰি নলওঁ ডাইৰেক্ট এনেকৈ বনাম কিন্তু ইয়াতকৈ যদি অকনমান ডাঙৰ হয় সাইজটো তেতিয়া হলে প্ৰেসাৰ মাৰিব নালাগে এনে আপোনালোকে অকনমান বইল কৰি ল'ব পাৰে আৰু মোৰ বাকলি গুচোৱা হৈ গ'ল এতিয়া মই এই আলুখিনি পানীৰ পৰা উঠাই ধুনীয়াকৈ ইয়াতে অকনমান হালধি আৰু অকনমান নিমখ সানি ল'ম তাৰ পাছত আলুখিনি মই ফ্ৰাই কৰিম যেতিয়া আমি হাতেৰে হালধি নিমখখিনি মিক্স কৰো তেতিয়া বাৰু হাতখন হালধীয়া হৈ নাযায় নে এই কাৰণে মই এনেদৰে মিক্স কৰো আৰু যদি আপোনালোকে ঢাকনিখন লগাই ল'ব বিচাৰে তেতিয়া হলে ঢাকনিখন লগাই লৈও মিক্স কৰিব পাৰে এতিয়া মই এইখিনি ফ্ৰাই কৰিম মই ইয়াত সৰিয়হৰ তেল ব্যৱহাৰ কৰিছো আৰু তেলখিনি বহুত ভালদৰে গৰম হোৱাৰ পিছত মই ইয়াত আলু কেটা দি দিছো কিন্তু দিয়াৰ পিছতে মই জুইটো একেবাৰে কমাই ৰাখিছো যেহেতু বইল কৰি লোৱা নাই গতিকে কম জুইত মই ভাজি থাকোতে আলু কেটা অকনমান সিজাই লম আৰু মই দেখুৱা ধৰণে আপোনালোকে কম জুইত ঢাকন লগাই অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ব তেতিয়াহে ভালদৰে সিজিব আলু কেটা সিজে মানে মই ইয়াতে পিয়াজখিনি ৰেডি কৰি লম আৰু পিয়াজখিনি একদম মিহিকৈ কাটিব লাগে কিন্তু মোৰ চকু পানী ওলাই কাৰণে মই মিহিকৈ কাটি থাকিব নোৱাৰো যাৰ কাৰণে মই এনেকৈ চপাৰ এটা ব্যৱহাৰ কৰিছো আৰু এই চপাৰটো আপোনালোকে অনলাইন ইজিলি পাই যাব 250 টকা মান লয় ইয়াতকৈ এটা সৰু পায় এইটো হয়তো 400 টকা মান ল'ব এইটো অকনমান ডাঙৰ হয় আৰু ইয়াত কৰিলে আপোনাৰ চকু পানীও নোলায় আৰু একদম কম সময়ৰ ভিতৰতে বৰ ধুনীয়াকৈ পিয়াজখিনি মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ উলিয়াই লম কিন্তু সাৱধান হ'ব ইয়াৰ ব্লেডখন অকনমান চুকা থাকে আৰু লাগিব আমাক দুটা বিলাহী এই দুটাও ইচ্ছা কৰিলে চপাৰত কাটি ল'ব পাৰে কিন্তু মই হাতেৰে সৰু সৰুকে কাটি ল'ম আৰু এইফালে মোৰ ভজা হৈ গ'ল বৰ ধুনীয়া গোন্ধাইছে আপোনালোকে হয়তো গম পাইছে দেখি কালাৰ চাই ইমান ধুনীয়া গোন্ধাইছে আৰু এনেকে গোটা আলু খাবলৈ যে বহুত ধুনীয়া হয় আৰু এতিয়া মই এইখিনি এখন প্লেটত মানে এটা হটকেছত উলিয়াই থম যেহেতু মোৰ যোগাৰখিনি কৰোতে অকনমান টাইম লাগিব এই কাৰণে মই হটকেছত ৰাখি দিছো যাতে গৰম গৰম হৈ থাকে আৰু এয়া মোৰ যোগাৰ সকলোবিলাক ৰেডি হৈ গ'ল আলুৰ দম বনাবলৈ এই তিনিটা বস্তুৱেই লাগিব কাৰণ একেবাৰে সাধাৰণভাৱে বনাম মই আৰু এতিয়া কেৰাহী গৰম হোৱাত ইয়াত মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছো আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিম তেল গৰম হোৱাত ইয়াত এতিয়া মই গোটা মছলাখিনি ব্যৱহাৰ কৰিম আৰু গোটা মছলাৰ ভিতৰত কি আছে মই কাষতে লিখি দিছো আৰু এতিয়া ইয়াত দিছো মই কাটি ৰখা পিয়াজখিনি পিয়াজ যেহেতু সৰহকৈ দিছো পিয়াজখিনিৰ কেঁচা গোন্ধটো নোযোৱালৈকে এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব এতিয়া মই ইয়াত দিছো নিমখ আৰু নিমখটো সোনকালে দিলে আসলতে পিয়াজখিনি গলি যোৱাত সহায় হয় আৰু লগতে হালধি আৰু অকনমান জলকীয়া গুৰি মই ইয়াত ব্যৱহাৰ কৰিছো জলকীয়া গুৰিটো অপচনেল হয় আৰু এনেদৰে মই 5 পৰা 6 মিনিট সময় পিয়াজখিনি ভালদৰে ভাজি ললো কিন্তু হালধি আৰু জলকীয়া গুৰি যেহেতু ব্যৱহাৰ কৰিছো আগতে জ্বলি যাব বুলি মই 2 চামুচ মাত্ৰ পানী ব্যৱহাৰ কৰিছো আৰু যেতিয়াই এনেকৈ তেলটো বিৰিঙি উঠে তেতিয়াই গম পাই যাম যে আমাৰ পিয়াজখিনি ভজা হৈ গৈছে আৰু এতিয়া ইয়াত মই বিলাহীখিনি ব্যৱহাৰ কৰিম বিলাহীখিনি আগতে ব্যৱহাৰ নকৰাৰ কাৰণ হৈছে বিলাহীখিনি দিয়াৰ লগে লগে ইয়াতে বিলাহীয়ে যেতিয়া পানীটো এৰি দিব তেতিয়া পিয়াজখিনি ভালদৰে ভজা নহব সেই কাৰণে ভালদৰে মই পিয়াজখিনি ভাজি লৈ তাৰ পিছতহে বিলাহীখিনি ব্যৱহাৰ কৰিছো আৰু বিলাহীৰো কেঁচা গোন্ধটো যোৱালৈকে আমি ভালদৰে ঢাকন লগাই 10 পৰা 15 মিনিট সময় ভালদৰে এইখিনি ফ্ৰাই কৰি ল'ম আৰু এইখিনি যিমানেই ফ্ৰাই কৰিব আঞ্জাখন খাবলৈ সিমানেই বেছি সোৱাদ হ'ব কিন্তু কেঁচা গোন্ধটো যদি ৰৈ যায় তেতিয়াহলে আঞ্জাখন কিন্তু খাবলৈ বেয়া হৈ যাব কষ্টখিনি অথলে যাব গতিকে অকনমান কষ্ট কৰি এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব
বিলাহীখিনি যেতিয়া আধা ভজা হৈছে তেতিয়াই মই ইয়াত থেতালি ৰখা নহৰু অকণমান দি দিছোঁ। মই প্ৰথমতেই ব্যৱহাৰ কৰা নাই, নহ'লে তেলত দি দিলে জ্বলি যাব পাৰে, সেইকাৰণে মই পিছত ব্যৱহাৰ কৰিছোঁ। এতিয়া মই জুইটো অকণমান বঢ়াই দিছোঁ, কাৰণ ইয়াত মই এতিয়া পানী ব্যৱহাৰ কৰিম। পানী মই উতলা গৰম পানীয়ে ব্যৱহাৰ কৰিছোঁ, এবাৰতে পানীখিনি মই দি দিয়া নাই, অকণমান ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ভালদৰে উতলিবলৈ দিলোঁ। আৰু এতিয়া মই অকণমান পাউডাৰ মছলা ব্যৱহাৰ কৰিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা। প্ৰায় 5 মিনিট সময় আঞ্জাখন উতলোৱাৰ পাছত মই ইয়াত ভাজি ৰখা আলুকেইটা দি দিলোঁ। আৰু পানীখিনি কমি যেতিয়ালৈকে আঞ্জাখনে তেল এৰি নিদিয়ে তেতিয়ালৈকে আমি মছলাখিনিৰ লগত আলুকেইটা ফ্ৰাই কৰি ল'ব লাগিব। ফ্ৰাই কৰা প্ৰায় হৈয়ে গৈছে, তথাপি তেল ওলাবলৈ আৰু অকণমান বাকী। এতিয়াতে মই 2টা কেঁচা জলকীয়া কাটি দিছোঁ আৰু এতিয়া দেখিছে নহয় তেল এৰি দিছে, চাইডে চাইডে তেল বিৰিঙি আছে। আৰু এতিয়াই মই ইয়াত আকৌ এবাৰ উতলা গৰম পানী ব্যৱহাৰ কৰিম। এইবাৰ শেষৰ বাৰৰ বাবে ব্যৱহাৰ কৰিছোঁ, ইয়াত আৰু মই পানী ব্যৱহাৰ নকৰোঁ, দুবাৰেই কৰিলোঁ। এতিয়া মই আঞ্জাখন কম জুইত বহুত সময়ৰ কাৰণে, মানে 15 মিনিটমান সময়ৰ কাৰণে মই উতলি থাকিবলৈ দিম, যাতে আলুকেইটা আৰু ভালদৰে সিজি যায়, লগতে আলুৰ ভিতৰতো মছলাৰ ফ্লেভাৰটো সোমাই যায়। আঞ্জাখন উতলি আছে মোৰ, আৰু নমোৱাৰ 5 মিনিটমান আগত মই ইয়াত দালচেনি অকণমান খুন্দি দিছোঁ। দালচেনি অকণমান দিলে খাবলৈ বেছি ভাল লাগে আৰু মাংসৰ সোৱাদটো অকণমান পোৱা যায়। যদি আপোনালোকে বিচাৰে তেতিয়া দিব পাৰে। আৰু এতিয়া মই অকণমান ধনিয়া দি দিছোঁ। ধনিয়াটো যদি থাকে তেতিয়াহ'লে দিব, আৰু যদি নাথাকে কথা নাই, নিদিলেও হ'ব, যিহেতু দালচেনি ব্যৱহাৰ কৰিছোঁ। আৰু এয়া আজিৰ ৰেচিপি আলুৰ দম ৰেডি হৈ গ'ল। আৰু নমোৱাৰ আগতে ইয়াত মই 1 চামুচ ঘিউ ব্যৱহাৰ কৰিম। এইটো অপশ্যনেল হয়, যদি ঘিউ খাই ভাল পায় তেতিয়াহ'লে দিব পাৰে, কাৰণ ঘিউৱে সোৱাদটো আৰু অকণমান বঢ়ায়। আৰু যদি খাবলৈ বেয়া পায় তেতিয়াহ'লেও কথা নাই, ব্যৱহাৰ নকৰিলেই হ'ল। আৰু এতিয়া মই এবাৰ লাষ্ট টাইমৰ বাবে এবাৰ লৰাই দিছোঁ বৰ ধুনীয়াকৈ আঞ্জাখন, আৰু তাৰ পাছতে মই নমাই ৰাখিম। জোলটো আপোনালোকৰ নিজৰ প্ৰয়োজন অনুসৰি ৰাখিব পাৰে। মই অকণমান কমাই ৰাখিছোঁ, ইয়াতকৈ অকণমান বেছি ৰাখিলেও কথা নাই, কিন্তু আলুৰ দমত অকণমান কমাই ৰাখিলেই খাবলৈ বেছি ভাল লাগে। অলপ সময় ৰাখি দিয়াৰ পাছত আঞ্জাখনৰ কালাৰটো চেঞ্জ হৈ গৈছে, আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবলৈ আৰু কিমান ধুনীয়া হ'ব নহয়নে বাৰু। মই খাই উঠি আপোনালোকক জনাম বাৰু নিশ্চয়। আৰু আলুৰ দম আপোনালোকে ৰুটি হওক, লুচি হওক, নহ'লে ভাতৰ লগতো খাব পাৰে। মই ভাতৰ লগতেই খালোঁ। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু সঁচাকৈ আঞ্জাখন খাবলৈ বৰ ধুনীয়া হৈছিল, একদম আলুকেইটা খালে মাংসৰ আলু খোৱাৰ দৰে লাগিছে। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ঘৰত ট্ৰাই কৰিব আৰু মোক কমেণ্ট এটা কৰি জনাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম এটি নতুন ৰেচিপিৰ সৈতে অতি সোনকালে। আৰু আপোনালোকক যদি কিবা বেলেগ ধৰণৰ ৰেচিপি লাগে তেতিয়াহ'লে মোক তলত কমেণ্ট কৰি জনাব, মই দেখুৱাবলৈ নিশ্চয় চেষ্টা কৰিম।